नफरत सोर के प्यार से देखो मुझे तेरे दिल में जगह दे दो। ৰাকুদাৰ গানবোৰত আচল মজা আছে অ' বাবলু। তোৰ মোৰতো গাইছহে, গান হ'ল নি? মই গাইছো শুন। बंगले के पीछे है नाला, घुस का है सने साला। কৃষ্ণ বাহ কি বঢ়িয়া হৈছে। এইবোৰক কয় গান, বুজিছ? গুগুল দা। আকৌ কোন ওলালেহি? ভাইটি গুগুল দাক মাতি দিয়াচোন অকমান। আজি ঘৰত গুগল ইউটিউব কোনো নাই। মা পাপা ঘৰত নাই, কাপোৰ দোকানলৈ গ'ল। হয় নি? তুমিয়ে মানে গুগুল দাৰ ল'ৰা? নহয়, মই গুগুল দাৰ ছোৱালীহে। দেখা নাই নি ল'ৰা নে ছোৱালী? ভাইটিয়ে ভাল জমাই দেই। হেৰি নহয়, মাহঁত কি কাপোৰ কিনিবলৈ গ'ল হ'বলা? নহয়, মাহঁতে কাপোৰৰ দোকানৰ পৰা পিঠাগুড়ি কিনিবলৈ গৈছে। পিছে আপুনি? মই বিনোদ, এজেণ্ট বিনোদ। বিনোদ? কেলে কি হ'ল? মোক চিনি পোৱা নি তোমালোকে? আপোনাক কোনে চিনি নাপায়? আহক আহক, বহক। বাবলু যা, জুচ দুগিলাচ লৈ আহ। অ'কে বছ। আপুনি বহক বহক। বাৰু দিয়া। আপুনি কিন্তু ফেচবুক ইউটিউব চবতে পুৰা ফেমাছ হৈ গ'ল দেই। গোটেইখনতে বিনোদ বিনোদ বিনোদ। সেইটো বিনোদ? মই সেইটো বিনোদ নহয়। মই তোমালোকৰ পপা লগৰ, মই এজেণ্ট হয়। মই মানে বিনোদ ইণ্ডিয়া লিমিটেড নামৰ কোম্পানী এটাত এজেণ্টৰ কাম কৰোঁ। গোটেইটো একদম পূৰ্ণিমা জোনটোৱে একেবাৰে। বাৰু কওক। ভাইটি মজা পলিচি এটা ওলাইছে। তোমাৰ বোলো পপা নামত এটা পলিচি খুলিলো, কামত আহিব পাছলে। আপুনি যে ভৰ দুপৰীয়াখন তলকে ঘূৰি ফুৰিছে পলিচি খোলাই, আপুনি ঘৰতে থাকি টকলা মূৰটোত কিবা কিবি নলগাই কেলে? কি ফটুৱা ল'ৰা এইটো? এই ভাইটিয়ে জুচ আনিবলৈ কৈছিলা যে, জুচকে এগিলাচ লৈ আনাচোন, ডিঙিটো বৰ শুকাই গৈছে। জুচ বাদ দিয়ক, মেইন কেছটো কওক। তুমি এটা কাম নকৰানো কেলে? মোৰ আণ্ডাৰতে তুমি এজেণ্ট হৈ যোৱা। কৈছো নহয়, এবছৰত লাখপতি হবা তুমি, এবছৰত লাখপতি। মাত্ৰ টকা 5,000 দি জইন কৰিলেই হ'ল। হয় নি? বঢ়িয়া দেখোন। ভালকে কওকচোন, ভালকে কওক কেছটো। প্ৰথমতে তুমি 5,000 টকা দি জইন কৰিব লাগিব। তাৰপিছত তোমাৰ আণ্ডাৰত যেতিয়া ল'ৰা দুজন সোমোৱাই ল'বা, সিহঁতি দিব লাগিব 2,500 টকাকে। তাৰপিছত চোৱা তুমি, পইচা থবলৈ জেগা নাইকিয়া হ'ব, মই কৈ দিলো। বঢ়িয়া দেখোন। আপোনাৰ টকলা মূৰটোত চুম এটা খাই দিবলৈ মন গৈছে। আৰু কি, মোৰ সেই চুলিগাল পইচা গণি গণিহে সৰিলে। ৰ'ব, মই এতিয়া পইচা আনি আছো। পপা পকেটৰ পৰা পইচা মাৰি 5,000 টকা গোটাইছিলোহে, আপোনাক এতিয়াই দি আছো, ৰ'ব। A few moments later. থেংক ইউ দেই বিনোদ আংকল। আজিৰ পৰা ময়ো এজেণ্ট বাবলু হৈ যাম। মজা, আজিৰ পৰা মোক কোনে পায় আৰু। पैसा पैसा करती है क्यों पैसे पे तू मरती है। গুডুটো কি কৰি আছ ভিতৰত সোমাই? গুডু ক'ত মৰিলি? আমি আপোনালোকক বিগ ব্ৰেকিং নিউজটো জনাইছো। বিনোদ ইণ্ডিয়া লিমিটেড নামৰ এটা ভুৱা কোম্পানীয়ে অসমৰ মানুহৰ পৰা লাখ লাখ টকা লুটি ইতিমধ্যে পলাইছে। আৰু গতিকে আপোনালোকে যদি বিনোদ নামৰ কাৰোবাক পইচা দিছিলে, তেতিয়াহ'লে আপুনি চেছ, আপুনি বৰবাদ, আপুনি চেছ। আপোনাৰ যি টকা আছিলে সেইকেইটা গ'ল, চেছ। গুডু, মোৰ মূৰটো ঘূৰাইছে গুডু।